Welcome to Medicine and Advisory YouTube channel. আজি মই এলাৰ্জি আৰু টপ 5 এন্টি এলাৰ্জি মেডিচিনৰ বিষয়ে আলোচনা কৰিম। এলাৰ্জিৰ প্ৰবলেম প্ৰায় সকলোৰে আছে আৰু এলাৰ্জিৰ প্ৰবলেম কমন প্ৰবলেম বুলি ক'ব পাৰি। এলাৰ্জি বুলি ক'লে স্কিনত সাডেনলি খুজুতি হোৱা ষ্টাৰ্ট হ'ব, অলপ খুজাব, অলপ ৰঙা পৰিব, ৰাউণ্ড হয়, অলপ বহল হৈ যাব, অলপ ফুলিব। যিমান খুজাব সিমান ৰঙা পৰিব, ৰাউণ্ড হ'ব, সিমান বহল হ'ব, সিমান ফুলিব। এলাৰ্জিৰ প্ৰবলেম খোৱা বোৱাৰ ওপৰত ডিপেণ্ড কৰিও হৈ যাব পাৰে। ৰেড মিট খালে, কণী, বেঙেনা, গাখীৰ, সয়াবিন বা ফাষ্ট ফুড খালেও হৈ যাব পাৰে। আৰু কেতিয়াবা ধূলি বালিত কাম চাম কৰি থাকিলে, কাপোৰ চাপোৰ ধুলে হৈ যাব পাৰে। আৰু কেতিয়াবা এনেও হৈ যাব পাৰে। আৰু এলাৰ্জি প্ৰবলেম বুলি ক'লে কাহ হ'ব, লগতে উশাহ নিশাহ লোৱাত প্ৰবলেম হ'ব, হাঁচি মাৰি থাকিব, নাকেদি চকুৱেদি পানী ওলাই থাকিব, চকুত খুজুতি হ'ব, উঠ চুৱেলিং হ'ব বা ইচিং হ'ব। চ' এনেকুৱা প্ৰবলেম হ'ব পাৰে। এলাৰ্জি প্ৰবলেম হ'লে এণ্টি এলাৰ্জি মেডিচিন খাব লাগে। এণ্টি এলাৰ্জি মেডিচিন বহুত আছে, মই তাৰে ভিতৰত টপ 5 এণ্টি এলাৰ্জি মেডিচিনৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ চেট্ৰিজেন বা লেভ'চিট্ৰিজেন। নাম সকলোৱে শুনিছে, এণ্টি হিষ্টামিন ড্ৰাগছ হয়। লেভ'চিট্ৰিজেন 5 mg আছে আৰু চেট্ৰিজেন 5 mg আৰু 10 mg আছে। লেভ'চিট্ৰিজেন 5 mg খালে পাৰ ডে এটাকে খাব লাগে আৰু চেট্ৰিজেন 5 mg খালে পাৰ ডে 2 টাইমছ আৰু 10 mg খালে পাৰ ডে 1 টাইম খাব লাগে। 2 নম্বৰ মণ্টেলুকাষ্ট ছ'ডিয়াম লিউকোট্ৰাইন এণ্টাগনিষ্ট ড্ৰাগছ হয়। এইটো 10 mg আছে, পাৰ ডে এটাকে খাব লাগে। 3 নম্বৰ ক্ল'ৰফেনিৰামাইন মেলেট, এইটো এণ্টাহিষ্টামিন ড্ৰাগছ হয়। এইটো 2 mg আছে আৰু 4 mg আছে। 2 mg খালে পাৰ ডে 2 টাইমছ খাব লাগে আৰু 4 mg খালে পাৰ ডে 1 টাইম। 4 নম্বৰ ফেক্সোফেনাডিন হাইড্ৰক্লৰাইড, এইটো এণ্টিহিষ্টামিন ড্ৰাগছ হয়। এইটো 120 mg বা 180 mg আছে। 120 mg খাওক বা 180 mg খাওক, এইটো পাৰ ডে এটাকে খাব লাগে। 5 নম্বৰ ফেনিৰামাইন মেলেট, এইটো চবেই শুনিছে, ইয়াৰ ব্ৰেণ্ড নেম এবিল, এইটো এণ্টিহিষ্টামিন ড্ৰাগছ হয়। এইটো 25 mg আছে আৰু 50 mg আছে। 25 mg খালে পাৰ ডে 2 টাইমছ খাব লাগে আৰু 50 mg খালে পাৰ ডে 1 টাইম খাব লাগে। ইয়াৰ উপৰিও লৰাটাডিন বা হাইড্ৰক্সিজিন হাইড্ৰক্লৰাইড, চ' এইবিলাকো এণ্টি এলাৰ্জি মেডিচিন হয়। এই মেডিচিনবিলাক এলাৰ্জি প্ৰবলেমৰ উপৰিও কীট পতংগই কামুৰিলে যে খুজুতি হয় তেনেকুৱা সময়তো খাব পাৰে বা ফাংগেল ইনফেকশ্যনো খাব পাৰে। এই টেবলেটকেইটা চিৰাপ হিচাপেও পায়, সৰু ল'ৰা ছোৱালী হ'লে চিৰাপ আনি খুৱাব পাৰে। টেবলেটকেইটা খালে ছাইড ইফেক্ট হ'ব পাৰে। ছাইড ইফেক্টৰ ভিতৰত টোপনি ভাৱ হ'ব পাৰে বা টোপনি আহিব পাৰে বা ডিজিনেছ হ'ব পাৰে, ড্ৰাই হ'ব পাৰে, মাউথ ন'জ থ্ৰ'ট বা কনষ্টিপেশ্যনো হ'ব পাৰে। আৰু এই টেবলেটকেইটা ড্ৰাইভিং কৰা সময়ত বা যে আপুনি কিবা এটা কাম কৰি আছে যে এলাৰ্ট থাকিব লাগে তেনেকুৱা সময়ত বা মেচিনাৰী কাম কৰি থকাৰ সময়ত খাব নালাগে। খালে মানে টোপনি আহিলে আকৌ প্ৰবলেম হ'ব পাৰে। আৰু এই টেবলেট ডায়েবেটিছ বা হাই ব্লাড প্ৰেছাৰ বা কিডনী বেমাৰ থকা বা প্ৰেগনেঞ্চি বা ব্ৰেষ্ট ফিডিং মাদাৰে খোৱাৰ আগতে ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব লাগে। অকল এই টেবলেট বুলি নহয়, যিকোনো টেবলেট এটা খোৱাৰ আগতে সদায় ডক্টৰ বা ফাৰ্মাচিষ্টৰ লগত কনচাল্ট কৰি ল'ব লাগে। এইখিনিয়ে। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ। বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থেংকছ ফৰ দ্য ৱাচিং ভিডিঅ'। বাই।